লাগে যিকেইজনে আপোনাৰ মৌনতাখিনিক হাঁহিলৈ পৰিৱৰ্তন কৰিব পাৰে। বন্ধুৰ লগত কৰা সেই হাঁহি ধেমালি আৰু পেৰেণ্টছৰ আগত লগৰটোক বচাবলৈ 101টা মৰা ফাঁকি। লগৰকেইটাৰ লগত কলেজৰ ক্লাছ বাং কৰাটো বৰ বেলেগ মজা আছিল। লগৰকেইটাৰ কাৰণে নলগা জেঙটো লাগি বাটৰ কচু গাত ঘঁহি লোৱাটো ফ্ৰেণ্ডশ্বিপৰ এটা অংশ নহয় জানো? আকৌ লগৰকেইটাক অদ্ভুত নাম কিছুমান দি জোকোৱা ভাল লাগে কিবা এটা জানা? বন্ধুত্ব। ফেমিলিৰ পিছতেই যদি নিস্বাৰ্থ কিবা সম্পৰ্ক আছে, সেয়া হৈছে বন্ধুত্ব। কোনোবাই সবাই কৈছিল, ফ্ৰেণ্ডশ্বিপ ইজ দ্য চিমেণ্ট ডেট এভাৰ হোল্ড দ্য ৱৰ্ল্ড টুগেডাৰ। সঁচাকৈ মোৰ বন্ধুৱে মোক এটা নতুন জীৱন দিছে, সাজি দিছে এখন সপোনৰ পৃথিৱী। সুখে দুখে প্ৰত্যেকটো চিটুৱেশ্যনত হাঁহি থাকিব শিকাইছে। বন্ধুত্ব ক'বলৈ এটা শব্দ নহয়, এজনে আন এজনক কৰা এটা প্ৰতিশ্ৰুতি। আমি তোৰ লগত আছিলোঁ, আছোঁ আৰু সদায় থাকিম।